ইষ্ট কাৰ্বি আংলঙতো আমাৰ কণ্টেষ্টহে নাই নিচিনা যেন লাগিছে আমি ফাৰ্ষ্ট গৈ আছোঁ ইয়াত কোনো আমাৰ ওচৰতে আহিব পৰা নাই ৱেষ্ট ফালেও একেই কথা এক্সেপ্ট NC হিলছত আমাৰ কণ্টেষ্ট হ'ব তাত ৰিগিংটো চলি আছে বুলি শুনিছোঁ আজি মৰ্ণিঙত ৰিগিং তাত চলি আছে হামৰি বুলি কিবা এটা ঠাইত আৰু হামৰেনৰ ওচৰতো ৰিগিং হ'বলৈ বিচাৰিছিল বুলি ক'লে আৰু ইয়াত আমাৰ ইয়াতো কি পথাৰ হয় সেইটো ৰামচা পথাৰ তাতো ৰিগিং হ'বলৈ বিচাৰিছিল বুলি শুনিছোঁ কিন্তু আমাৰ মানুহে বাধা দি দিলে এইটো অপ'জ কৰিলে কোন দলে কৰিছে প্ৰধানকৈ ৰুলিং পাৰ্টি ৰিগিং কৰিলেতো ৰুলিং পাৰ্টিয়ে কৰে আমাৰ মানুহ আৰু ৰুলিং ৰিগিংটো নকৰে কংগ্ৰেছৰ ক্ষেত্ৰত কংগ্ৰেছটো বোধহয় একোৱেই নহ'ব নেকি ফেক্টৰে নহয় আৰু বাকীখিনিতো ফেক্টৰ নহয় এনেই মিছামিছি খেলিছে তেওঁলোকে আপুনি এনে আনুমানিক কিমান ভোটত জিকাৰ এতিয়া সম্ভাৱনা আছে বুলি ভাবে আমি প্ৰথমৰ পৰা চাই আছোঁ এই পপুলেশ্যন ভোটাৰ্ছ হিচাপে চালেতো আমি 5 লাখ মান পাব বুলি আমি আশা কৰোঁ থেংক ইউ ছাৰ বেষ্ট অফ লাক থেংক ইউ ইষ্ট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলংটো প্ৰতিদ্বন্দ্বিতাই নহয় তেনেকুৱা নিচিনা যেন লাগিছে আমি অকলেহে চলাই আছোঁ এতিয়া বাকীখিনিতো মই আজিও শুনিছোঁ লিডাৰ্ছবিলাকো বোলে নোযোৱা হৈছে পলিং ষ্টেচনলৈ কাৰণ আমাৰে চলি আছে সেইটো সেইকাৰণে প্ৰতিদ্বন্দ্বিতা নহয় ইয়াত মাত্ৰ জিমহা চাওঁ তাত প্ৰতিদ্বন্দ্বিতা হ'ব তাত বিজেপি কংগ্ৰেছ এই একেই সমান বুলি শুনিছোঁ ইয়াৰ কি কাৰণ বুলি ভাবে APSLC দলৰ সপক্ষে যে মানুহ ওলাই আহিছে কাৰণটো কি বুলি ভাবে কাৰণটো নহয় এইটো অকল কাৰ্বি আংলং ডিমা হাছাও বুলি কথা নহয় গোটেই অসম বা নৰ্থ ইষ্টত আমাৰ মাটি আমাৰ জাতিটো লাহে লাহে মানে নাইকিয়া হ'বলৈ হৈ আছে নাইকিয়া হোৱা মানে পাৰ্চেণ্টেজটো কমি গৈ আছে আৰু আমাৰ মাৰ্জিনেলাইজ হ'বলৈ গৈ আছে সেইকাৰণে সকলোৱে মানে এটলিষ্ট চবেই নিজৰ মোৰ জাত এইটো মোৰ মাটি এইটো বুলিতো ক'বলৈ সকলো ইচ্ছা হয় নহয় জানো আৰু সেইটো যদি নাথাকিলে আশা নাই নহয় থাকিবলৈ পৃথিৱীত সেইকাৰণে মই ভাবিছোঁ সেইটো মানুহবিলাক এইটো জ্ঞানটো আহি পাইছে এতিয়াতো অকল পলিটিক্স বুলি পেলাই পলিটিক্স কৰি জাত আৰু কি কয় দেশটো নাথাকিলেতো বা দেশ বুলি নহয় আৰু কিন্তু মাটিটো নাথাকিলেতো নহ'ব নহয় দেশ বুলি ক'ব পৰা যায় আমি সেইটো বুলি পেলাই মই ইণ্ডিয়াৰ দেশ বাহিৰত থাকে সেইটো বুলি মই কোৱা নাই কিন্তু আমাৰ নিজৰ মাটি আমাৰ জাতিটো থাকিবই লাগিব নাই নাথাকিলে কেনেকৈ পৃথিৱীত কেনেকৈ চলিব সকলোৱে সেইটোৰ ওপৰতে কিতাপতো লিখা আছে মানুহে যুদ্ধ কৰে মাটি আৰু জাতিৰ কাৰণে বুলি কৈছে নহয় জানো হয় আজি মানে বহুত ভাল লাগিছে তাৰ প্ৰথম প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া নৰেন্দ্ৰ মোদী তাৰপিছতে JP নাড্ডা অমিত শ্বাহ আৰু অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং CM ডক্টৰ তুলিৰাম ব্ৰহ্মা তাৰপিছত আমাৰ ডিমা হাছাওৰ CMৰ public of all Karbi Anglong and Dima Hasa. Firstly, I thank them for supporting me and giving blessing to me. The blessing there. Jekado mane 80% voters jekbo. Amar mane total vote ase 8,90,000. Tarbia mane 80% not jeke. Dima Hasa apuni kiman akha kore? Dima Hasa tar mane 1,55,000 voters ase. Minimum 90,000. Our first preference মানে কাৰ্বি আংলং ডিমা হাছাও বিভিন্ন সমস্যা আছে প্ৰথম আমাৰ সমস্যাটো হৈছে যে আমাৰ যিখিনি এতিয়া অটোনমাস
state. অটোনমাছ ষ্টেট অটোনমাছ ডিষ্ট্ৰিক্ট যিটো পাৱাৰ আছে সেই পাৱাৰটো আৰু বেছি দিব লাগে সেইটো অলৰেডি চেণ্ট্ৰেল গভৰ্ণমেণ্টে সেইটো ষ্টেপ লোৱা হৈছে তাৰপিছত আমাৰ যিটো ফাণ্ড এতিয়া আমি পাই আছোঁ তাত মানে বেছি পাব লাগে সেইটো হৈছে ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 224 এণ্ড ইমপ্লিমেণ্টেশ্যন অফ 275 প্ৰথম এইটো তাৰপিছত অটোনমাছ ষ্টেট 244 এইটোতো থাকিবই এইটো লং ষ্টেণ্ডিং ডিমাণ্ড আৰু ক্ল'জ কণ্টেষ্ট বুলি নাই কাৰণ 80% বিজেপি পাব 80% বিজেপি লং পমতে দেই মাত্ৰ মানে 20% ভোট লাগে কংগ্ৰেছ APSLC ইণ্ডিপেণ্ডেণ্ট মাজত এইটো ছেকেণ্ড পজিশ্যনৰ কাৰণে এইটো কণ্টেষ্ট হ'ব 2019ত বিজেপিয়ে ভোট পাইছিল 3,81,000 গতিকে তাতকৈ বাঢ়িব কাৰণ মানে সংখ্যাও বেছি হৈছে আৰু যোৱাবাৰ আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ গৈছে আগতো কি কয় ক্লেংডনো আমাৰ লগত নাই তাৰপিছত চাৰ্জিং ইণ্টিও নাই তাৰপিছত আৰু বিজয় তেৰণো নাই আগত আমাৰ লগত কিন্তু এতিয়াতো বিজয় তেৰণো আছে আমাৰ লগত তাৰপিছত চাৰ্জিঙো আছে তাৰপিছত ক্লেংডন ইণ্টি কথা আৰু চব এইটো ভোটটো বাঢ়িব Kehaiya bang lahane 80% है टोटल वोट पेन 80% हाइपन पर टोटल वोट पेन 80% लंबन